আশা কৰোঁ সকলোৱে ভাল। মোৰ চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু বিহু, সেইবাবে আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ দিনটো আজি ভালদৰে পাৰ হওক। এতিয়া ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মানে বেজীঘৰ যাবলৈ চাহ আনিছে একদম। আমাৰ যোনটোকতো ল'ৰা পোৱালি লৈ একদম আহিছে দেই। এতিয়া চাহ তাহ খাই মেজি চলাই শেষ হৈছে। এতিয়া চবেই ফূৰ্তি কৰিছে, লগতে ময়ো নাচি দিলোঁ ৰেপাত। আজি যিহেতু ভোগালী বিহু, সেইকাৰণে আজি চবেই নাচি বাগি ফূৰ্তি কৰে। ইয়াত কোনো সৰু ডাঙৰ বা ল'ৰা বুঢ়া বুলি বা বোৱাৰী বুলি কোনো কথা নাই। সকলোৱে মিলি কেনে এনেকৈ নাচে। যিহেতু বছৰেকৰ মূৰত এদিনেই ভোগালী বিহু বুলি পায়, সেইকাৰণে চবেই তেনেকৈ নাচে। আপোনালোকৰ এইফালে এনেকৈ নাচে নাই প্লিজ কমেণ্ট কৰিব। ইয়াত ভাত পাতিবলৈ লৈছে। এতিয়া ইয়াত টেকেলি ভঙা খেল অনুষ্ঠিত কৰা হৈছে। চাওকচোন, এই টেকেলিটো একদম মানে টেকেলি ভাঙিবলৈ গৈছে, ক'লৈ গুচি গৈছে, একদম গবাতে ভাঙি দিছে মানে। এতিয়া ভাত খাব লৈছে। ভাত খাব এইবোৰ আমাৰ মানে এনেকৈ নিয়ম কৰে, আপোনালোকে চাই থাকক। সৰু সৰু ল'ৰা ছোৱালীবোৰে বহুত চিন্তি বাইদেউ ভাত খাই লওঁ। এতিয়া মই ভাত পানী খাই আহি গ'লোঁ ঘৰলৈ। আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই।